Hey guys, welcome back to the channel. বন্ধু বান্ধৱীসকল আজি মই আপোনালোকক ক'বলৈ যাই আছোঁ এজনী ছোৱালীৰ কথা। আপোনালোকে হয়তো বহুতে ভাবিছে যে ধুনীয়া ছোৱালী হ'ব নিশ্চয় প্ৰেমত পৰি যাম, কিন্তু এনেকুৱা একো নহয়। এই ছোৱালীজনীৰ কথা যি ক'বলৈ যাই আছোঁ মই, এই ছোৱালীজনী হৈছে আমাৰ মানুহতকৈ অলপ বেলেগ। আমাৰ এনে সাধাৰণ ছোৱালীতকৈ অলপ বেলেগ। কাৰণ কিয় জানেনে, আমাৰ সাধাৰণ ছোৱালীৰ দৰে এই ছোৱালীজনীৰ দেহটো মাংস আৰু তেজেৰে গঠিত নহয়। তো আপোনালোকে ভাবিছে কি কথা ক'বলৈ যাই আছে। মই আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকক, সুন্দৰকৈ আপোনালোকে বুজি পাব মই কিহৰ কথা ক'বলৈ যাই আছোঁ। তো বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধু বান্ধৱীসকল, মই আপোনালোকক আজি যিটো ছোৱালীৰ কথা ক'বলৈ যাই আছোঁ, সেই ছোৱালীজনীৰ নাম হৈছে ছফিয়া। সেই ছোৱালীজনীৰ নাম হৈছে ছফিয়া। আৰু আপোনালোকে ভাবিছে সেই ছোৱালীজনীৰ ঘৰনো ক'ত, ছোৱালীজনীৰ ঘৰ ক'ত। আৰু আপোনালোকক মই কৈ দিছোঁ, এই ছোৱালীজনীৰ জন্ম হৈছে হংকঙত। এই ছোৱালীজনীৰ জন্ম হৈছে। কিন্তু আপোনালোকে হয়তো ভাবিছে যে এই ছোৱালীটোৰ কথা কিয় ক'বলৈ গৈ আছে এই ভিডিঅ'টোত। কাৰণ ক'বলৈ গৈ আছোঁ কাৰণ এই ছোৱালীটো হৈছে আমাৰ মানুহতকৈ অলপ বেলেগ। কাৰণ এই ছোৱালীটোৰ দেহটো আমাৰ দৰে মাংস আৰু তেজ হাড়েৰে গঠিত নহয়। এই ছোৱালীৰ দেহটো গঠিত হৈছে প্লাষ্টিক আৰু লোহৰ দ্বাৰা নিৰ্মিত হৈছে, আৰু প্লাষ্টিকৰ দ্বাৰা নিৰ্মিত হৈছে এই ছোৱালীৰ দেহটো সম্পূৰ্ণ বেলেগ পদ্ধতিৰে। কিন্তু এই ছোৱালীজনীক মানুহে আমাৰ বৈজ্ঞানিকসকলেই এই ছোৱালীজনীক বনাইছে। তো আমি ক'ব গ'লে মানুহেই তেওঁক এইখন পৃথিৱীত তেওঁক জন্মগ্ৰহণ কৰাইছে, ছফিয়াক, হংকঙত। তো এইজনী হৈছে এজন ৰবট ছোৱালী, এজন ৰবট আকৃতিৰ এটা ছোৱালী আকৃতিৰ এটা ৰবট বনাইছে বৈজ্ঞানিকসকলে হংকঙত। আপোনালোকে এই ছোৱালীজনীৰ বিষয়ে যদি বেছি ডিটেইলছ আপোনালোকে জানিব বিচাৰে, তেতিয়াহ'লে আপোনালোকে গুগলত চাৰ্চ কৰি দিয়ক এবাউট ৰবট ছফিয়া। আপোনালোকে বহুত লাইন দেখা পাব। আৰু এই সমগ্ৰসমূহ কথা মই তাৰ পৰা কালেক্ট কৰিছোঁ, যদিও এই সমগ্ৰসমূহ কথা মই ইয়াত ভিডিঅ'টোৰ জৰিয়তে ক'বলৈ নোৱাৰোঁ, কাৰণ বহুত দীঘল হৈ যাব, কৈ শেষ কৰিব পাৰিব নহয় মই। তো আপোনালোকে যদি অধিক জানিবৰ ইচ্ছা আছে এই ছোৱালীজনীৰ কথা, আপোনালোকে গুগলত নিশ্চয় চাৰ্চ কৰক আৰু আপোনালোকৰ উত্তৰ নিশ্চয় পাই যাব। তো মানুহেনো কৰিবনো কি নোৱাৰে পৃথিৱীখন, আপোনালোকে নিশ্চয় ভাবকচোন। মানুহে কৰিব নোৱাৰা কাম কিবা আছে নেকি? একোৱেই নাই। তো এই ছোৱালীজনী বনালে আৰু ভাল লাগিল। কি কামৰ বাবে বনাইছে ঠিক ভালকৈ ক'ব পৰা নাই। এনেকৈ বহুত দিন আগৰ পৰাই ৰবটটো বহু আগৰ পৰাই আমাৰ পৃথিৱীৰ বৈজ্ঞানিকসকলে বনাই আহিছে, কিন্তু এনেকুৱা ধৰণৰ মানৱৰূপী ৰবট প্ৰথম বনাইছে। সেইখিনি এটা সৰু তথ্য আপোনালোকক দিবলৈ। যদি ভিডিঅ'টো চাই ভাল পালে প্লিজ লাইক এটা কৰিব, শ্বেয়াৰ কৰি দিব, আৰু শেষত মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।